নমস্কাৰ ৰাইজগণ। আজি পিছে মই যোনটো ৰেচিপি আনিছোঁ আপোনালোকৰ মাজলৈ, সেইটো মই নতুনকৈ আনিছোঁ বুলি নকওঁ দেই। এইটো মই ঘৰতে বনাইছিলোঁ। মই ঘৰতে যি বনাওঁ তাৰেহে ভিডিঅ' বনাওঁ, নতুন নতুন আইটেম বুলি নহয়। আজি মই বনাইছিলোঁ চিকেন বাৰু প্ৰায় বনাই থাকোঁ। আজি আকৌ চিকেন মই ভাতৰ লগত খাবৰ কাৰণে নাই বনাওঁ। আজি মই বনাইছোঁ ৰুটিৰ লগত খাবলৈ। প্ৰথমতে পিঁয়াজখিনি ধুনীয়াকৈ কাটি ল'লোঁ। কাটি পিনি অকণমান ৰঙা হৈ যোৱাকৈ, এইটো কিন্তু ক'লা হৈ যোৱা নাই দেই, ভিডিঅ'টোতহে তেনেকুৱা লাগিছে, ফ্ৰাই কৰি ল'লোঁ। তাৰপাছত মিক্সিটোত মাৰি ল'লোঁ। এতিয়া মই নহৰু, জিৰা আৰু অকণমান আজৱাইন, ইলাইচি আৰু লগতে চব গুটি কেইটামান আৰু এয়া লৈছোঁ ডালচেনি আৰু এয়া শুকান জলকীয়া আৰু লগতে আদা, এইখিনি ধুনীয়াকৈ পিচি ল'লোঁ। সেইখিনি পিঁয়াজখিনিও পিচি ল'লোঁ, এইখিনিও পিচি ল'লোঁ। এতিয়া কেৰাহীত ধুনীয়াকৈ তেল দি মাংসখিনি ফ্ৰাই কৰি ল'ম। কাৰণ সকলোখিনি বস্তু মই বেলেগকৈ পিচিয়ে লৈছোঁ, সেইকাৰণে মাংসত মই বেলেগ একো দিয়া নাই, অকল মাংসখিনিয়ে দিছোঁ। প্ৰথমতে মাংসখিনি দি লৈ তাত অকণমান হালধি, জোখমতে আপোনালোকে হালধি আৰু নিমখ অকণমান দি দিব। সেইখিনিকে দি মই প্ৰথমতে ধুনীয়াকৈ এইখিনি ফ্ৰাই কৰি থাকিম। মই ইয়াত পেকেটৰ মছলা একোৱেই ব্যৱহাৰ কৰা নাই। যিখিনি জিৰা দিছিলোঁ বা আজৱাইন হওক, ইলাইচি হওক, সেইখিনি মই দেখাই পেলাই পিচিয়ে লৈছোঁ। সেইখিনিকে মই ধুনীয়াকৈ পিচি পেলাই এতিয়া মাংসত দি দিলোঁ। দি পেলাই অকণমান ধুনীয়াকৈ মিক্স কৰি লৈ এতিয়া মই আলু কেইডোখৰমানো দি দিছোঁ। কিয়নো ৰুটি খাম, ৰুটিৰ লগততো দাইল চাইল তেনেকৈ নহয়, মাংসতে খাম ন, সেইকাৰণে আলুও দি দিছোঁ। কাৰণ আলুখিনি অকণমান ভাঙি দিলে অকণমান থপথপীয়া হ'ব যে, সেইকাৰণে আলু দি দিছোঁ। তাৰপাছত ফ্ৰাই কৰি থোৱা পিঁয়াজৰ যোনটো পেষ্ট বনাইছিলোঁ, সেই পেষ্টটো দি দিলোঁ। এইটো পেষ্টটো এনেকৈ দি দিলে কি হয় জানেনে, আপোনালোকে মানে ইয়াত কালাৰিঙৰ ব্যৱহাৰ নকৰিলেও হ'ব। কালাৰিংটো ইমান খোৱা ভালো নহয়, সেইকাৰণে অকণমান কালাৰটো ধুনীয়া হ'বৰ কাৰণে মই এনেদৰে দি দিছোঁ। আৰু লগতে বিহ জলকীয়া টুকুৰা কেইটামানো দি দিছোঁ। যিহেতু মই কৈছিলোঁ আজি ভাত নহয়, আজি ৰুটিহে খাম, সেইকাৰণে ৰুটিৰো ব্যৱস্থাটো কৰি লৈছোঁ। মই আটাত কি কৰিছোঁ, নিমখ আৰু ৰিফাইন তেল দি লৈছোঁ। সকলোৱে দি লয় বাৰু, কিন্তু বহুতে ঠাণ্ডা পানীয়ে মাৰে, কিন্তু মই গৰম পানী, একদম উতলি থকা গৰম পানীয়ে মাৰোঁ। সেইকাৰণে প্ৰথমতে এনেকৈ চামুচখনে অকণমান মিলাই ল'ম। মিলাই লৈ ধুনীয়াকৈ ওপৰতকৈ এইখিনি মই ধুনীয়াকৈ মুঠি ল'ম। এটা হাতে কেমেৰাটো লওঁ যে, সেইকাৰণে অকণমান মানে দিগদাৰ হৈ যায়। ষ্টেণ্ড এডাল আছে, ডাঙৰ ষ্টেণ্ড এডাল আছে, সেইডালে অকণমান কৰিবলৈ দিগদাৰ হয়, সেইকাৰণে হাতেৰেই লৈ লওঁ এইখিনি কৰিবৰ কাৰণে। ৰুটিটো উতলা গৰম পানীয়ে যেতিয়া আপুনি মুঠে নহয়, তেতিয়া ৰুটিটো ইমান ধুনীয়া হয় নহয়, বহুত কোমল হয়, খায়ো ভাল লাগে। আৰু লগতে এয়া মোৰ ৰুটি হৈ গ'ল। ৰুটিত তেল দিয়া নাই, মুঠোতেই তেল দিছোঁ। আপোনালোকৰ ভাল লাগিলে যদি লাইক কমেণ্ট এটা কৰিব। থেংক ইউ।